বিহালীত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ইটোৰ পিছত সিটোকৈ ইটা ভাটা উদ্যোগ। ফলত বিহালীত ব্যাপক হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। এই বায়ু প্ৰদূষণৰ ফলত ৰোগাক্ৰান্ত হ'বলগীয়া হৈছে বিহালীবাসী। এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে বিশ্বনাথ জিলা প্ৰশাসনে। পিছে সকলো দেখি বুজিও হাত সাৱটি বহি আছে প্ৰশাসন, যাৰ ফল ভোগ কৰিবলগীয়া হৈছে বিহালীবাসীয়ে। বিশ্বনাথ জিলাৰ বিহালীত প্ৰায় 50টা ইটা ভাটা আজি কাঠফুলাৰ দৰে গঢ়ি উঠিছে। কিন্তু এই ইটা ভাটাসমূহে চৰকাৰী নীতি নিয়ম উলংঘা কৰি যিটো গতিত তেওঁলোকে ইটা বনাব লাগিছে, বিহালীৰ কৃষিভূমি সম্পূৰ্ণভাৱে আজি বিনষ্ট হোৱাৰ পথত। উঠি অহা বিহালীৰ প্ৰজন্মই এদিন হয়তো এই কৃষিভূমিয়ে দেখা নাপাব তেওঁলোকে যিটো গতিত ইয়াত ইটা বনাবলৈ ইয়াত আৰম্ভ কৰিছে। ইমান দৰলৈ ইমান গভীৰলৈকে তেওঁলোকে মাটি কাটিছে, যাৰ ফলত চৰকাৰী নীতি নিয়ম সম্পূৰ্ণভাৱে উলংঘা কৰিছে আৰু ইয়াত জিলা প্ৰশাসন নীৰৱ হৈ আছে। তেওঁলোকৰ মেটেৰিয়েল আছে জিলা প্ৰশাসনৰ লগত। সেইকাৰণে আজি তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইটা ভাটা মালিকসমূহে সাহস কৰিব পাৰিছে।